তো হে গাইস গুড মর্নিং এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো আজি এটা নতুন ভিডিও লৈ আছোঁ। আমাৰ ঘৰৰ কাষতে আছে এটা অনুকূল ঠাকুৰৰ মন্দিৰ। তো তালৈকে গৈ আছোঁ। তো বহুত বছৰ যোৱা নাছিলোঁ। তো আজি যাম, দেখুৱাম আপোনালোকক। তো ভিডিঅ'টো কমপ্লিটলি কৰি থাকক, একদম স্কিপ নকৰিব। তো বলক। তো গাইস সৎসংগ বিহাৰ নলবাৰী মন্দিৰ আমাৰ মন্দিৰত আহি গ'লোঁ। তো দেখুৱাই আছোঁ ভিতৰৰ পৰা গোটেইখিনি, বলক। তো গাইজ ফাইনেলি অনুকূল ঠাকুৰ মন্দিৰত আহি গ'লোঁ। তো ভিতৰলৈ সোমাওঁ। তো আহক মোৰ লগত অলপ মন্দিৰৰ ভিতৰ ভাগ চাওঁ। আৰু এটা ধুনীয়া মন্দিৰ। তো সেই মন্দিৰটোৰ ভিতৰৰ পৰা কেনেকুৱা দেখি গোটেইখিনি দেখুৱাই আছোঁ। তো বলক। ধুনীয়া সুন্দৰ পৰিৱেশত এটা মন্দিৰ আছে। তো কাষতে কিন্তু ইমান বছৰ বা ইমান দিনে অহা নাছিলোঁ, আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নাছিলোঁ। তো আজি ফাইনেলি টাইম পালোঁ দেখুৱাবলৈ। তো বলক ওপৰলৈ যাওঁ, চিৰিৰ ওপৰলৈ যাওঁ আৰু কেনেকুৱা কি আছে গোটেইখিনি বস্তু দেখুৱাওঁ। তো ওপৰলৈ আহিলে কিন্তু মেইন দৰ্জাখন বন্ধ আছে। তো মেইন দৰ্জাখন যিহেতুকে বন্ধ আছে, তো ভিতৰলৈ নোসোমাওঁ, বাহিৰে দেখুৱাই আছোঁ মন্দিৰটো আশে পাশে ধুনীয়াকৈ এক ৰাউণ্ড মাৰিব পাৰি। মন্দিৰটো সঁচাই বহুত ধুনীয়া হয় আৰু সকলোৱে আহক। আৰু ইমান ধুনীয়া ওচৰতে আছে, আমাৰ জাপাৰকুছিতে আছে মন্দিৰটো, ভাল লাগিল। তো যদি ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ইপিনে আপোনাৰ এইটো ৰাস্তা, মেইন ৰাস্তা। তো মেইন ৰাস্তাৰ ওপৰত কাষতে আছে মন্দিৰটো। আৰু ফাইনেলি ইয়াতে আপোনাৰ ৰাতি হৈছে বক্স ক্ৰিকেট, মানে ইয়াতে ক্ৰিকেট খেলা হৈছে ৰাতি ক্ৰিকেট খেলা হয়। তো দিনটো এতিয়া বৰ্তমান একো নাইতো, তো ৰাতি খেলা হৈছে। তো বোলে আৰু তাত বনাই আছে ভোগ, যিবিলাক যাত্ৰী বা যিসকলে আহে ইয়াতে মন্দিৰত, তো তাত ভোগ খাব পাৰিব। সকলোৱে লৈও আহিব পাৰিব, যোগাল বস্তু পাতি লৈ আহিব পাৰিব। তো তাত বনাব পাৰিব, তাত বনাই খাব পাৰিব, কথা নাই আকৌ। কথা জীৱনৰ লক্ষ্য হ'ল ঈশ্বৰ এই মানুহৰ জীৱন বহু জন্মৰ শক্তিৰ ফলত এই মানৱ জীৱন পাই যদি ঈশ্বৰ সেৱা কৰা নাযায় তেতিয়া এই মানৱ জীৱন বৃথা বুলি কৈছে। গতিকে এই ঈশ্বৰ সেৱা কৰিব লাগে, যুগে যুগে তেওঁ আহে। আজি পৰিৱেশ দেখিছ না, একদম ধ্বংসৰ পথত গৈছে। কিয় যে মানুহে এই যে আৰ্য কৃষ্টিৰ যিবিলাক বিধান, ভগৱানে দিয়া যি বিধাতাই দিয়া যি বিধান, এইবিলাক উলংঘন কৰিছে। মানুহে নিজৰ প্ৰবৃত্তিৰ চাহিদা মাত্ৰ। তো গাইজ অনুকূল ঠাকুৰৰ মন্দিৰত আহিলোঁ, চালোঁ মন্দিৰটো, চালোঁ গোটেইখিনি দেখুৱালোঁ আপোনালোক যিখিনি পাৰোঁ। যিমানখিনি পাৰোঁ মই চেষ্টা কৰিলোঁ ভিডিঅ' কৰিবলৈ, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কমি আছে। ছাবস্ক্ৰাইবটো বাঢ়িলে আমি অলপমান ভিডিঅ' কৰাৰ কাৰণে মটিভেশ্যন পাওঁ। আৰু প্লাছ আপোনাৰ ভিডিঅ' দিয়া নাই এইকেইদিন, মানে নলবাৰীত দিব লগা একো নাই, আৰু মই ক'তো ওলাও যোৱা নাই। তো মোৰ বাইকখন হৈছে বেয়া, তো তাৰ কাৰণে মই ক'তো ওলাই যোৱা নাই। কিবা এটা ভাবি আছোঁ আৰু যদি ভাল হৈ যায় তেতিয়াহ'লে মই যাম। আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব যিমানখিনি পাৰে, আৰু শ্বেয়াৰ কৰি দিব, কমেণ্ট এটা কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাকীনো গমেই পায়। তো আজিলৈ বাই বাই।